ডিগবৈত ভাৰতীয় ঠিকা মজদুৰ ইউনিয়নে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদ IOC ঠিকাদাৰৰ বিৰুদ্ধে এজন ঠিকা ভিত্তিত 5 বছৰ কৰ্মৰত লোকক চাকৰিৰ পৰা ছাটাই কৰি অন্য লোক এজনক চাকৰি দিয়াক লৈ এই প্ৰতিবাদ। এই কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থায়ো পূৰ্ণ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। অনাগত দিনত অন্য ঠিকাদাৰে যাতে এনেকুৱা কাম নকৰে সেয়াও গোৰ্খা ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিয়ে। BTMে এখন ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী ৰিফাইনাৰী মেইন গেটত ৰাখিছিলে। তাক আমাৰ গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন ডিব্ৰুগড় আঞ্চলিকক নিমন্ত্ৰণ কৰিছিলে, যিয়ে নেকি আমাৰ ল'ৰা এটা দীৰ্ঘদিনৰ পৰা আজি 5টা বছৰ চিভিলত ৰিফাইনাৰী চিভিলৰ ভিতৰত 5টা বছৰ ৰিলিভাৰ খাটা স্বাৰ্থে 1 বছৰ হৈ গ'ল তেখেতে ইয়াত পাৰ্মানেণ্ট হৈছে। আমি অনাগত দিনত দেখিব পাইছোঁ, বিগত দিনকেইটা আমি দেখিব পাইছোঁ আমাৰ মানুহখিনিক লৈ প্ৰতাৰণা, অকল প্ৰতাৰণা মেনেজমেণ্টে হওক কণ্ট্ৰেক্টৰে হওক, ইয়াৰ প্ৰতাৰণাৰ ওপৰত প্ৰতাৰণা চলি আছে। শ্ৰমিকৰ ওপৰত যিটো প্ৰতাৰণা চলি আছে এইটোত আমি আপোনালোকৰ মাধ্যম দি আজি সকীয়াই দিছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় আঞ্চলিক হৈ ইয়াত সিহঁতৰ পুলিচ বাহিনী ৰক্ষণাবেক্ষণ দিব নোৱাৰাকৈ ইমানে আমি ইয়াত চাউনি ভৰ্তি কৰি দিম, আমাৰ ইমানে মানুহ আমি খাৰা কৰি দিম ইয়াত, যি নেকি কালি ডেটত সিহঁতৰ সাহস নহ'ব এটা মানুহ ৰুকাবৰ কাৰণে। আমি এইকাৰণে আপোনালোকৰ মাধ্যম দি আজি ইয়াত আমি তীব্ৰ ভাষাৰে আমি কণ্ট্ৰেক্টৰ যিজন কণ্ট্ৰেক্টৰ হয় শেখৰ সোণোৱালক ওলাই দিছে। কোনটো আইন কোনটো আইনত লিখা আছে 1 বছৰ চাকৰি থকাৰ পাছত তাক যে চাকৰিৰ পৰা ওলাই দিয়া কোনটো আইনত লিখা আছে আমাক দেখাই দিয়ক, যে সি ৰিলিভাৰ খাটি আছে বুলি কৈ আছে। এই 5টা বছৰ মানুহ এটা ৰিলিভাৰ খাটাৰ পাছত পাৰ্মানেণ্ট হোৱাৰ পাছত কণ্ট্ৰেক্টৰ চেঞ্জ হোৱাৰ পাছত কি কয় ইয়াক ওলাই দিয়া শেখৰ সোণোৱালক ওলাই দিয়া কাৰণটো কি? সেইকাৰণে আমি গোৰ্খা ষ্টুডেণ্ট ইউনিয়নে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, মেনেজমেণ্টকো আমি গৰিহণা দিছোঁ। যদি ইয়াক এই জেগাত যিটো জেগাত আছে তাত যদি সংস্থাপনৰ ব্যৱস্থা নকৰে তেনেহ'লে আমি অনাগত দিনত ইয়াকে তীব্ৰ ভাষাৰে আমি আন্দোলন কৰিবৰ কাৰণে আমি সাজু আছোঁ। সেইটো কাৰণে ফুল দায়িত্ব মেনেজমেণ্ট আৰু কণ্ট্ৰেক্টৰ, যিখন কণ্ট্ৰেক্টৰ আছে সি ইয়াৰ কাৰণে জগৰীয়া হ'ব। কণ্ট্ৰেক্টৰ কোন? কণ্ট্ৰেক্টৰ এতিয়া আমি শুনা পাইছোঁ কি নাম আছিলে, দুলাল চন্দ্ৰ মেচ, যি এখেতক বহাইছে যোৱাকালিৰ পৰা এখেতক বহাই এখেতৰ জেগাত বেলেগ কিবা বেলেগ শ্ৰমিক নিযুক্তি দিছে বুলি আমি গম পাইছোঁ। এখেতৰ ডিফল্ট কি আছে, কিবা কমপ্লেইন ডিপাৰ্টমেণ্টে আজিলৈকে কমপ্লেইন দিয়া নাই। কণ্ট্ৰেক্টৰে কমপ্লেইন দি মেলি এখেতক মিতিয়ালি কৰি মেলি বেলেগ হেৰিৰ লগত কি কয় সংস্থাপনৰ ব্যৱস্থা কৰি, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ গোৰ্খা ষ্টুডেণ্ট ইউনিয়নে। সেইকাৰণে আজি আমাৰ ইয়াত এই ভূমিত এই ডিগবৈ তেল নগৰীত আমাৰ ককা দেউতা ইয়াত তেল উঠাই ইয়াত হাফ পেণ্ট লগাই আজি হেৰি কৰিছে, কাম কৰিছে। আমাৰ ল'ৰা ছোৱালী যদি ইয়াত বঞ্চিত হ'ব লগা হয় তেনেহ'লে শদিয়াৰ পৰা লৈ ধুবুৰীলৈকে গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন জাগি উঠিব, এইটো একদম স্পষ্ট কথা। ডিগবৈ ৰিফাইনাৰী 5-6 বছৰৰ পৰা ৰিলিভাৰ কৰা হ'ল। তাৰপিছত মই ৰিলিভাৰ কৰাৰ পাছতে ইয়াত পাৰ্মানেণ্ট হৈছিলোঁ। আজি মোৰ কণ্ট্ৰেক্টৰ চেঞ্জ হোৱা দুলাল মেছে টেণ্ডাৰটো পাইছে, সি মোক আজি মোৰ ডিউটিৰ পৰা মানে বহাই দিছে। মোৰ জেগাত বেলেগ সি নিজৰ পৰিয়ালৰ মানুহে দি আছে, আৰু তেনেকৈ কৰিলে কেনেকৈ হ'ব? মোৰ এতিয়া পৰিয়ালটো কেনেকৈ চলিব কওক? একো তেওঁ মানে কমপ্লেইন মোৰ ডিপাৰ্টমেণ্টৰ পৰা একো ৰিজনে নাই। মোৰ ডিপাৰ্টমেণ্টে তেওঁ মোৰ ওচৰতে কৈছে যে এই ল'ৰাটোলৈ আমাৰ একো প্ৰব্লেম নাই, আপোনালোকে কেলৈ কৈছে। তেওঁ এইটো ভাবি দিছে যে এইটো মোৰ টেণ্ডাৰ হয়, মই যি কৰিব পাৰোঁ, আপোনালোকে এইটো মাতিব নোৱাৰে, এনেকৈ তেওঁ কৈছে। মোক কৈছে যে এইটো ডিপাৰ্টমেণ্টত তই কাম কৰিব নোৱাৰ, তোক মই লাগিলে বেলেগ ফালে ডিউটি দিয়াই দিম বুলি কৈছে। তো মই বেলেগ ফালে কেলৈ যাম? ইমান বছৰ ৰিফাইনাৰীতে কৰিছোঁ মই, আজি মোক বেলেগ ফালে তেওঁ ডিউটি দিব, তেতিয়াহ'লে নহ'ব নহয়। মই সেইটোৱে বিচাৰিছোঁ যে মই এইটো ডিপাৰ্টমেণ্টত কাম কৰিম, ন্যায় বিচাৰি আছোঁ, বাছ সিমানে। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, নিউজ টাইম।